খালি 15টা উঠি থাকে আমাৰ অসমত 126টা আছে আমাৰ বিটিসি হয় বিটিসি 15টা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব দিলদাৰ মানুহ আৰু দিলছে কাম কৰা মানুহ এইকাৰণে মই অনুৰোধ কৰিছো দিলছে খুশ বলো এনডিএ হিচাপে আমি চৰকাৰ গঠন কৰিমে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ 100% এইটো হ'বই স্যার বিপিএফ হিসাব কেটে দিব বিপিএফ এনডিএ কি বিপিএফ কৈ থাকে এনডিএ পাৰ্টি আগতহে বিপিএফ আছিল নিৰ্বাচনটো হ'ব এপ্ৰিল মাহত মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক গেৰেণ্টি দিছোঁ যে অসমত এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব সেইটো বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে 100% চৰকাৰ গঠন কৰিব বুলি মই গেৰেণ্টি দিছোঁ স্যার আশা করার মতে প্রধানমন্ত্রী উপহার দিয়ে গৈছে উপহার মানে আজি নিদিলেও কেতিয়াবা আৰু সময় আছে ইলেকশ্যনত আমি চৰকাৰ বনাই লম ইয়াৰ পিছত আমি পাম আজি নিদিলেও কি আজি প্ৰধানমন্ত্ৰী খুব খোলা মনৰ মানুহ বুলি কৈছে দিলদাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক চবেই জানে পুৰা দুনিয়াৰ মানুহে জানে ভাৰতবাসী ৰাইজে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব দিলদাৰ মানুহ আৰু দিলছে কাম কৰা মানুহ এইকাৰণে মই অনুৰোধ কৰিছো দিলছে খুশ বলো পার্টি কেটে তালিকা পার্টি স্যার কি পাৰ্টি আমাৰতো এনডিএ হিচাপে আমি চৰকাৰ গঠন কৰিমে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ 100% এইটো হ'বই আপনার তালিকা কেতিয়া হ'ব যে বিদেশে এই যে 15টা কেতিয়া হ'ব 15খন 126টা দিব আমাৰ কি 15টা কৈ থাকে 126টা 126টা প্ৰমোখন তালিকাটো কেতিয়া কি 15টা 126টা খালি 15টা উঠি থাকে আমাৰ অসমত 126টা আছে আমাৰ বিটিসি হয় বিটিসি 15টা আছে আমি এনডিএ হিচাপে প্ৰাৰ্থী দিব বাস স্যার বিপিএফ হিসাব কেটে দিব কি বিপিএফ এনডিএ কি বিপিএফ কৈ থাকে এনডিএ পাৰ্টি আগতহে বিপিএফ আছিল এতিয়া এনডিএ হিচাপে আগত যেনিবা কাৰো লগত এলায়েন্স নাছিল তেতিয়া আমি বিপিএফ বুলি কৈ আছিল এতিয়া এনডিএ